ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা ৰেচিপি লৈ আপোনালোকৰ লগত আহিছোঁ। সেয়া ৰেচিপিটোৰ নাম হৈছে আমৰ চাটনি। চাওকচোন আমৰ চাটনিটো মই কেনেদৰে বনাওঁ। এয়া মই এখন কেৰাহীত তেল ঢালি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিম। আমখিনি মই এনেদৰে লৈ লৈছোঁ। বেছি মিহি মিহিকৈ কটা নাই। আমখিনি লৈ পেলাই মই কেৰাহীখনত আমখিনি দি দিলোঁ। আমখিনি ঢালি দিছোঁ। এবাৰ মই লৰাই দিম আমখিনি। এতিয়া মই ইয়াতে নিমখ দি দিওঁ সোৱাদ অনুযায়ী। তাৰপিছত হালধিৰ গুড়ি দিম। অকণমান জিৰা গুড়ি দি দিম। অকণমান জলকীয়াৰ গুড়ি দি দিম। আৰু অকণমান চেনি ব্যৱহাৰ কৰিম মই। যিহেতু আমৰ চাটনি খাবলৈ ভাল লাগে, চেনি ব্যৱহাৰ কৰিলে টেঙা মিঠা তেনেকুৱা টেষ্ট এটা হয়। তাৰ বাবে চেনি মই ব্যৱহাৰ কৰিম। আপোনালোকে এনেকৈ বনাই চাব, বহুত টেষ্টি হয় খাবলৈ। এয়া মই মছলাখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দিয়াৰ পিছত মই ঢাকনখন মাৰি পেলাই গেছটো কম কৰি দিম। এয়া মই ঢাকনিখন গুচাই এতিয়া উঠাই চাম। ঢাকনিখন উঠাই আছোঁ। আমটো ধুনীয়াকৈ উতলি আছে। মই ভালদৰে লৰাই দিছোঁ। আমখিনি গলি গৈছে। মই কিন্তু ইয়াতে পানী ব্যৱহাৰ কৰা নাই। যিহেতু আমৰ পানী উঠিছে, গেছটো কমাই দিছিলোঁ। ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই আমখিনি ভালদৰে লৰাই এখন প্লেটত নমাই ল'ম। অতি সহজে আপোনালোকে ঘৰত এই ৰেচিপিটো বনাব পাৰিব। যিহেতু এতিয়া আমৰ বতৰ হয় আৰু যিহেতু কৰোণা ভাইৰাছৰ এই মহামাৰীটো আহিছে, টেঙাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। আপোনালোকে আমৰ ৰেচিপিটো এনেদৰে ঘৰতে ব্যৱহাৰ কৰি খাব পাৰিব। অতি সহজে বনাব পাৰে আমটো। কোনো মছলা বেছি প্ৰয়োজন নাই। একদম চিম্পুল ৰেচিপি হয়। মোৰ এই ভিডিঅ'ক যদি মোৰ চেনেলটোত আপোনালোক নতুন হয়, তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই।